1947 চনৰ 15 আগষ্ট তাৰিখটো ভাৰতৰ ইতিহাসৰ বাবে এটি সোণালী দিন। এইটো সেই দিন যেতিয়া ভাৰতে 200 বছৰ ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিল। এইটো এটা কঠিন আৰু দীঘলীয়া অহিংসা সংগ্ৰাম আছিল, য'ত আমাৰ দেশৰ মহান মনীষীসকলে, দেশপ্ৰেমীসকলে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। আমি প্ৰতি বছৰে 15 আগষ্ট তাৰিখটো স্বাধীনতা দিৱস হিচাপে পালন কৰোঁ আৰু ইয়াক সমগ্ৰ দেশতে ৰঙা আখৰৰ দিন বুলি কোৱা হয়। কেলে আহিছ তহঁতে ইয়াত? কেলে আহিছ? কবি নে কেলে আহিছ? কেপ্টেইন, স্যাৰ। এটা মুখৰ পৰা কিবা কথা ওলাইছে নেকি? নাই ছাৰ, বহুত চেষ্টা কৰাৰ পিছতে এটা মুখৰ পৰা একো কথাই ওলোৱা। আচ্ছা, মই সিহঁতক মোৰ নিজৰ ষ্টাইলত সুধিব লাগিব। ঠিক আছে। তহঁতে কিবা খাবিনে? কেপ্টেইন, ছাৰ। সিহঁতৰ কাৰণে পানী লৈ আহা। ছাৰ, পানী খাব আহিছ? আমাৰ দেশত কিয় আহিছ? কোন কোন আহিছ? আমাৰ গোটেই টিমটো আহিছে। আপোনালোকৰ জংঘলটো পূৰা ঘেৰাও কৰি ৰাখিছে। 15 আগষ্টৰ দিনাখন হোম ব্লাষ্টিং কৰি যা সব নিজৰ নিজৰ জেগাত গৈ বহি যা। হেল্ল', শুনিছে নাই? মা দিনে দিনে বেছি অসুস্থ হৈ গৈছে। আপুনি কেইদিনমান ছুটীত আহিব পাৰিব মই কেইদিনমানৰ কাৰণে ছুটীলৈ আহি আছোঁ। আমাৰ ইয়াতো চিটুৱেশ্যনটো বহুত বেয়া। মা, আপোনাৰ ল'ৰাই আপোনাৰ লগত কথা পাতে। মা, गल गल ते शक कर दे बार जरा भी नहीं मारे तेरी आँखियाँ च मेरे लिए प्यार जरा भी नहीं मेरा ते कोई है नहीं तेरे बिन काश ऐसा हो सकदा रब दे पैरी पै जांदी तेरी जगह ते जानी मौत मैनू ले जांदी जो तू ना मिला मानेंगे वो दहलीज नहीं होती कैप्टन की यार यहाँ कोई चीज नहीं होती और अब কেপ্টেইন, আমাৰ দেশত আতংকবাদী সোমাই গৈছে। বৰ্ডাৰত যিমান চিকিউৰিটি আছে চব চিকিউৰিটি টাইট কৰি দিয়া। হ'ব দিয়া। এতিয়া তোমাৰ মা বেমাৰ বুলি শুনিছিলোঁ। মা ভাল পাইছেনে? ছাৰ, মা আৰু এখন দুনিয়াত নাই। কি কোৱা? হয় ছাৰ, কেতিয়া হ'ল এইটো? মই এইমাত্ৰ গম পাইছোঁ। মোৰ ৱাইফে ফোন কৰিছিল। কেপ্টেইন, তুমি এই মুহূৰ্ততে ঘৰ যাবলৈ ওলোৱা। ছাৰ, দেশৰ চিটুৱেশ্যন টোটেলি বেয়া। দেশ এৰি ঘৰ যাব নোৱাৰোঁ। কেপ্টেইন, দিছ ইজ মাই অৰ্ডাৰ। মই এতিয়া তোমাক যাবলৈ কৈছোঁ, তুমি যোৱা। দেশক মই চাই লওঁ। তুমি ইমিডিয়েট ঘৰ যোৱা। ছাৰ। तेरिया तो लगदा है
কেপ্টেইন 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 স্যার স্যার কি হয়েছে আপনার উঠক 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 জলদি উঠক অলপ সোনকালে আছোন চিতাত জুই দিবলৈ দেৰি হৈ আছে মই তোক আজি ডাঙৰ দায়িত্ব এটা দিছোঁ দেশৰ চিটিজন টোটেলি বেয়া মাৰ চিতাত তয়ে জুই দে
रे